বন্ধু বান্ধৱীসকল, আজি আমি আহিলোঁ নলবাৰী জিলাৰ মোকালমোৱাৰ তেনেই সমীপত যি ৰিজৰ্ট আছে। ৰিজৰ্টখনৰ নাম হৈছে গংগা যমুনা অগৰু ৰিজৰ্ট। বৰ ধুনীয়া প্ৰাকৃতিক পৰিৱেশেৰে ভৰা এই ৰিজৰ্টখনলৈ আজি আহিলোঁ। ইমান ধুনীয়াকৈ কাৰিকৰী কৌশলেৰে প্ৰথম সোমাই দেখিবলৈ পোৱা যায়। ধুনীয়াকৈ সোমাই গৈছোঁ। অৱশ্যে এটা কথা ঠিক, এয়া যিহেতু প্ৰাকৃতিকময় পৰিৱেশ আৰু বৰষুণ নিদিয়াৰ বাবে অলপ পাতৰ ৰংটো সেউজীয়া সলনি হালধীয়া হৈ পৰিছে। যদিহে বৰষুণ দিয়ে ইয়াৰ পৰিৱেশ তেনেই আনন্দদায়ক চাগে হয়। পাতৰ ৰংটো দেখিছেনে? হালধীয়া হৈ পৰিছে। পুখুৰীবোৰত মাছো কম নহয়, কিন্তু ওলমা দলঙেদি আগবাঢ়ি যাওঁ আগলৈ। ইমান ধুনীয়াকৈ এটা পৰিৱেশ। বৰ্তমান যান্ত্ৰিক পৰিৱেশৰ মাজত এই প্ৰাকৃতিক পৰিৱেশ কিন্তু বৰ দুৰ্লভ। যান্ত্ৰিকতাৰ পৃথিৱীৰ মাজত অকণমান সময় উলিয়াই আমি আজি আহিলোঁ গংগা যমুনা অগৰু ৰিজৰ্ট। এয়া সন্মানীয় ডাইনছৰ মহোদয়। চাৰিওকাষ ইমান ধুনীয়াকৈ আছে। ইয়াত দেখিছেনে? গংগা যমুনা অগৰু ৰিজৰ্ট। কি ধুনীয়া পৰিৱেশ। সৌ পাখিলাজনীত ফটো কপি মাৰি লওঁ। তাত থিয় হৈ ল'ৰা ছোৱালীবিলাকে ফটো মাৰে। সৌটোত কৰ্টেজ, তাত বহি গোপন কথা আলোচনা হয়। আপোনালোকে বাৰু কেতিয়াবা গোপন কথা আলোচনা কৰি পাইছেনে? আগফালে আছে খোৱা ঠাই, অৰ্থাৎ হোটেল। নাযাওঁৱে দিয়ক, হাতত পইচা পাতি নাই। বাহিৰতে ক'ৰবাত চিংৰা এটা খাই ল'ম। এইকেইটি পোৱালিক অলপ ভয় খুৱালোঁ। আমি শিক্ষক মানুহ, য'তেই পাওঁ পোৱালিক প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰোঁ। বৰিং চেপ্টাৰ নহয়নে বাৰু? প্ৰাইমেৰী স্কুলৰ শিক্ষকসকল সকলোৱে তেনেকৈয়ে ভাবে। লগ পোৱাৰ লগে লগে শকে বিহকে ক খ কথাই সোধে খালি। যি কি নহওক, আগবাঢ়িলোঁ নতুন ঠাইলৈ। প্ৰায় 10 বিঘাৰো ওপৰত মাটি চাগৈ আছে। বহুত ডাঙৰ এৰিয়া এটা। আপোনালোকে আহিবচোন। ইমান ধুনীয়া ৰিজৰ্ট। আৰু মোৰ ৰুমৰ কাষতেই আছিলে। আজিলৈকে কিন্তু মই গমেই পোৱা নাছিলোঁ যে ইমান ধুনীয়া এখন ৰিজৰ্ট আছে বুলি। আজিহে সন্মানীয় মোৰ এছিষ্টেণ্ট, মানে একেলগত কাম কৰা ছাৰসকলৰ লগত কথা পাতি থাকোঁতে ওলালে যে এনেকুৱা এখন ৰিজৰ্ট আছে য'ত বহুত ধুনীয়া এটা পৰিৱেশ আছে। অৱশ্যে অহা ঠাই বা সময়কণ অকণমান বেলেগ হ'ল। ডাইনছৰটোৰ লগতে খেলোঁ বুলি ভাবিলোঁ, কাৰণ জীৱনতো ডাইনছৰ দেখি নাপালোঁ। ইয়াৰ পুতলাৰ সৈতে খেলাটো কিন্তু অভিজ্ঞ। মাৰ্চেলছবিলাক কিন্তু বহুত টনকিয়াল, দেখিছেনে? ইমান কঠোৰ। হেণ্ডছেক এটা লৈ ল'ৰবা। বহিবলৈ দিছে ধুনীয়াকৈ। বাৰু যি কি নহওক, হৈ গ'ল। বেছি আপোনালোকক নেদেখাওঁ, ছাছপেন্সত ৰাখিছোঁ। ছাছপেন্স। আপোনালোকে আহিব, আহি চাব। কি কৈছিলোঁ? গংগা যমুনা অগৰু ৰিজৰ্ট। বৰ ধুনীয়া পৰিৱেশ।
বাৰু বেছি সময় পলম নকৰোঁ, প্ৰায় 2 ঘণ্টা সময়মান ইয়াত কটালোঁ। গতিকে বলক ঘূৰি যাওঁ। যাওঁতে এটা কথা মনত পৰিলে, আহোঁতে ভিডিঅ' নকৰিলোঁ, সেইবাবে বোলো যাওঁতেই দেখাই দিওঁ। ইয়াত এটা সোমোৱাৰ লগে লগে বৰ ভাল পৰিৱেশ এটা দেখিব। এইটো আপুনি দিনত নহয়, প্ৰায় সন্ধিয়া সময়ত যেতিয়া আহিব তেতিয়া আপোনালোকে দেখিব গছত এনেদৰে ধুনীয়া ধুনীয়াকৈ কালাৰিং লাইট লগোৱা হৈছে। তাত লিখা আছে আই লাভ আছাম। ই চাওকচোন, গছত ইমান ধুনীয়াকৈ এইবিলাক বেলুনবিলাক ওলমাই থৈছে। এইবিলাক পোহৰ পোৱাৰ লগে লগে জিলিকি উঠে। এইখন সৰু ল'ৰা ছোৱালী উঠি চলাবৰ বাবে গাড়ী আহিছে। আপোনালোকে টিকট ক্ৰয় কৰি এইখন চলাব পাৰিব। অৱশ্যে আজিকালি ৰিজৰ্টবিলাকৰ এটা ফেশ্বন, সকলোবিলাক ৰিজৰ্টতে এইটো পোৱা যায়। আমাৰ উজনি ফালে যিমানবিলাক ৰিজৰ্ট আছে প্ৰায়বিলাকতে এইখন গাড়ী পোৱা যায়। বাৰু যি কি নহওক, আজিলৈ ইমানতে সামৰিব বিচাৰিছোঁ। ইয়াতে বাইকখন ৰাখি যাব লাগিব আপোনালোকে, গাড়ী বাইক। অৱশ্যে এটা কথা ঠিক, গাড়ী বা বাইক পাৰ্কিঙৰ ক্ষেত্ৰত আপোনালোকক একো পইচা নলয়, মাত্ৰ 20 টকাতে। ঘূৰি আহোঁতে দেখিলোঁ দুটামান ল'ৰাই এই ধুনীয়া পক্ষীজনী। আপোনালোকে কমেণ্ট কৰিবচোন, এই চৰাইজনী কি? মোৰ কিন্তু সন্দেহ হৈছে এজনী চৰাইৰ নাম। সৰু ল'ৰাকেইটাই খেলি আছিলে, তেখেতলোকক পইচা কেইটকামান দি পিনে ওচৰতে বহি থকা ল'ৰাকেইটাক মাতি আনিলোঁ আৰু আনি ক'লোঁ এইজনী মেলি দিয়া যোৱা। সেই বেপাৰীৰ হাতৰ পৰা চৰাইজনী আনি এই সৰু ল'ৰাকেইটাৰ হাতেৰে মোকলাই দিবলৈ ক'লোঁ। বেছি পইচা নাই যোৱা, মাত্ৰ 200 টকা এটা দি চৰাইজনী মুকলি কৰি দিছোঁ। বোলো মেলি দিয়া বোপাই। সিহঁতে কৈছে ঘৰলৈ লৈ যাম। নাই মেলি দিয়া, নালাগে দিয়া। আজিলৈ বিদায়।